ঐ তই যে দিনৰ দিনটো যে মোবাইলত লাগি থাক তোৰ বেলেগ কাম ধান্দা নাই নেকি হা চা ভাই মোৰ দেউতা আৰু মায়ে দিনৰ দিনটো হাজিৰা কাম কৰে কষ্ট কৰে মূৰৰ ঘাম মাটিত পেলাই মোক 399 ৰিচাৰ্জ এটা কৰি দিয়ে হে মই যাওঁ এই ৰ শুনি ল তো মোৰো তেওঁৰ পুত্ৰ হৈ মোৰ দৰকাৰ যে মই মা দেউতাই ভৰাই দিয়ে 399 ৰিচাৰ্জটো সম্পূৰ্ণৰূপে শেষ কৰোঁ এই কেলা তেলেই নাইকিয়া হৈ থাকিলে বাইকখনত এতিয়া কি কৰিবিনো এটা কাম কৰো পানীয়ে ঢালি দিওঁ আমি গম পাওঁ পানী ঢালিছো বুলি ই কেলা থৰি না গম পায় ইয়াত পেট্ৰল ঢালিছো বুলি। শুন তুমি মোক সদায় মৰম কৰিবানে কৰিম গোটেই জীৱন তোমাকেই মৰম কৰিম বিয়াৰ পিছত যদি কমি যায় নকমে কিন্তু এটা কথা তোমাৰ হাজবেণ্ডে বেয়া নাপায়তো এইখন যি নাগৰিকত্ব সংশোধনী বিধেয়ক যাৰ বিপক্ষে আপোনালোক আজি আহি ইয়াতে থিয় হৈছে খানাপাৰা বিলত এতিয়া আহিলে কি হ'ব এইখন বিধেয়কখন আমি চাবলৈ আহিছোঁ কি চাবলৈ আহিছে আপোনালোকে আমাৰ এই মহাত্মা গান্ধী আহিব আমি চাবলৈ আহিছোঁ আজি মোৰ ওচৰত গাড়ী আছে টকা আছে চাকৰি আছে ছোৱালী পতিবই আৰু তোৰ ওচৰত কি আছে মোৰ ওচৰত হেল্ল' অঁ জান মোৰ ৰিচাৰ্জ শেষ হ'ল মোক 399 এটা ৰিচাৰ্জ কৰি দিয়া না অ'কে জান মই তোমাক ৰিচাৰ্জ কৰি দিছো দেই অ'কে টাটা লাভ ইউ হেল্ল' হেল্ল' জান মই স্কুটি লৈ টাউনলৈ আহিছিলোঁ মোক পুলিচে চালান কাটি দিলে তুমি আহি পিনি মোৰ চালানটো কাটি দিয়া না হেল্ল' ভণ্টি তুমি কাক বিচাৰিছা বাৰু হেল্ল' ভণ্টি এইটো ৰং নম্বৰ হয় দেই এইটো কোন আছিল বে ঢেকীয়া বুটলিবলৈ আহিছে চাগে লাগিব দে গাৰ্লফ্ৰেণ্ড পতাবৰ বাবে এক টিপক নিজৰ মানুহজনীক ডিভোৰ্চ দিবলৈ 2 টিপক বোৱাৰী পতাবৰ বাবে 3 টিপক আৰু তিনি চালা হাৰামি মই তোৰ ঘৈণীয়েৰে কৈ আছো তই আহ আজি ঘৰলৈ তোক মই পতাত পিচিম जोर का झटका है जोरों से लगा